নমস্কাৰ লেটছ ক্লিয়াৰৰ চেনেলটোলৈ সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম অসমৰ ভূগোলৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। লওকচোন প্ৰশ্নবোৰ চাই লওঁ। তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ নহয়? অপশ্যন দিয়া আছে সোৱণশিৰি, খ ডিক্ৰং, গ দিখৌ আৰু ঘ ৰঙা নদী। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গ দিখৌ। দিখৌ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ নহয়। আমি উত্তৰ পাৰৰ উপনৈ আৰু দক্ষিণ পাৰৰ উপনৈসমূহ এবাৰ চাই লওঁ। উত্তৰ পাৰৰ উপনৈৰ ভিতৰত আছে সোৱণশিৰি, বৰনদী, টিপকাই, গদাধৰ, ডিক্ৰং, ৰঙা নদী, বুৰৈ, পুঠিমাৰী, জীয়াভৰলী, গাভৰু, পাগলদিয়া, বৰলীয়া, ননৈ, ধনশিৰি আৰু বেলশিৰি। দক্ষিণ পাৰৰ উপনৈ আছে বুঢ়ীদিহিং, কপিলী, কুলসী, জিলাৰী, দিখৌ, দিচাং, জাঁজি, ভোগদৈ, ধনশ্ৰী আৰু কৃষ্ণাই। এইসমূহ মনত ৰাখিব। তেতিয়া কোনটো উত্তৰ পাৰৰ আৰু কোনটো দক্ষিণ পাৰৰ উপনৈ অপশ্যনটো বাছি উলিওৱাত আপোনালোকৰ সুবিধা হ'ব। এতিয়া আমি দ্বিতীয় প্ৰশ্নলৈ যাওঁ। দ্বিতীয় প্ৰশ্ন, বৰাক উপত্যকাৰ পশ্চিমে অৱস্থিত অপশ্যন ক মিজু পৰ্বত, অপশ্যন খ মণিপুৰ, অপশ্যন গ বাংলাদেশৰ সুৰমা উপত্যকা, অপশ্যন ঘ ত্ৰিপুৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ বাংলাদেশৰ সুৰমা উপত্যকা বৰাক উপত্যকাৰ পশ্চিমে অৱস্থিত। মিজোৰাম আছে বৰাক উপত্যকাৰ দক্ষিণে আৰু মণিপুৰ আছে পূবে। 3 নম্বৰ প্ৰশ্নলৈ যাওঁ। তিনি নম্বৰ প্ৰশ্ন, কাৰ্বি মালভূমিৰ পশ্চিম ফালে অৱস্থিত অপশ্যন ক ব্ৰহ্মপুত্ৰ সমতল, অপশ্যন খ বৰাক সমতল, অপশ্যন গ নাগালেণ্ড, অপশ্যন ঘ মেঘালয়। কাৰ্বি মালভূমিৰ পশ্চিম ফালে অৱস্থিত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ মেঘালয়। 4 নম্বৰ প্ৰশ্ন, কাৰ্বি মালভূমিক পূব আৰু পশ্চিম এই দুটা ভাগত ভাগ কৰিছে অপশ্যন ক কপিলী উপত্যকাই, অপশ্যন খ সুৰমা উপত্যকাই, অপশ্যন গ কাৰ্বি পাহাৰে, অপশ্যন খ বৰাক নদীয়ে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক কপিলী উপত্যকাই। 5 নম্বৰ প্ৰশ্ন, অসমৰ জলবায়ু প্ৰধানকৈ অন্তৰ্গত অপশ্যন ক ক্ৰান্তীয় মৌচুমীৰ, অপশ্যন খ উপক্ৰান্তীয় মৌচুমীৰ, অপশ্যন গ নাতিশীতোষ্ণ, অপশ্যন ঘ মৌচুমী। অসমৰ জলবায়ু প্ৰধানকৈ উপক্ৰান্তীয় মৌচুমীৰ অন্তৰ্গত। অপশ্যন খ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 6 নম্বৰ প্ৰশ্ন, অসমত মৌচুমী কাল হয় অপশ্যন ক জুন ছেপ্টেম্বৰ মাহত, অপশ্যন খ নৱেম্বৰ ডিচেম্বৰ মাহত, অপশ্যন গ মাৰ্চ মে' মাহত আৰু অপশ্যন ঘ ছেপ্টেম্বৰ অক্টোবৰ মাহত। অসমৰ মৌচুমী কাল হয় জুন আৰু ছেপ্টেম্বৰ মাহত। জুন আৰু ছেপ্টেম্বৰ মাহৰ সময়খিনিক মৌচুমী কাল বুলি কোৱা হয়। 7 নম্বৰ প্ৰশ্ন, অসমৰ সৰ্বোচ্চ বৰষুণ হোৱা জিলাখন হ'ল অপশ্যন ক নগাঁও, অপশ্যন খ তিনিচুকীয়া, অপশ্যন গ ডিমা হাছাও, অপশ্যন ঘ লখিমপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ লখিমপুৰ। উত্তৰ লখিমপুৰত অসমৰ আটাইতকৈ বেছি বৰষুণ হয়। প্ৰায় 335 চেণ্টিমিটাৰ বৰষুণ হয় উত্তৰ লখিমপুৰত আৰু আটাইতকৈ কম বৰষুণ হয় লামডিঙত। 8 নম্বৰ প্ৰশ্ন, অসমত পোৱা মৃত্তিকাবোৰক কেইটা ভাগত ভাগ কৰা হৈছে? অপশ্যন ক 5টা, অপশ্যন খ 4টা, অপশ্যন গ 3টা, অপশ্যন ঘ 6টা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 4টা আৰু সেই ভাগসমূহ হ'ল পলসুৱা মৃত্তিকা, গিৰিপথ মৃত্তিকা, পাহাৰীয়া মৃত্তিকা আৰু কংকৰ মৃত্তিকা। 9 নম্বৰ প্ৰশ্ন, 2011 চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা কিমান? অপশ্যন ক 3 কোটি 21 লাখ, অপশ্যন খ 3 কোটি 12 লাখ, অপশ্যন গ 3 কোটি 25 লাখ, অপশ্যন ঘ 2 কোটি 12 লাখ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 3 কোটি 12 লাখ। 10 নম্বৰ প্ৰশ্ন, অসমৰ অৰণ্যসমূহক কেইটা ভাগত ভাগ কৰা হৈছে? অপশ্যন ক 4টা, অপশ্যন খ 5টা, অপশ্যন গ 6টা, অপশ্যন ঘ 7টা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 5টা ভাগত অসমৰ অৰণ্যসমূহক ভাগ কৰা হৈছে আৰু সেই ভাগকেইটা হ'ল ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য,
2 নম্বৰ ক্ৰান্তীয় অৰ্ধ চিৰসেউজীয়া অৰণ্য, 3 নম্বৰ ক্ৰান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য, 4 নম্বৰ নৈপৰীয়া অৰণ্য আৰু 5 নম্বৰ ক্ৰান্তীয় শুষ্ক বা শুকান পৰ্ণপাতী অৰণ্য। 11 নম্বৰ প্ৰশ্ন, হোলোং মেকাই আদি উদ্ভিদ অসমৰ কোন অৰণ্যত পোৱা যায়? অপশ্যন ক ক্ৰান্তীয় চিৰসেউজীয়া, অপশ্যন খ অৰ্ধ চিৰসেউজীয়া, অপশ্যন গ ক্ৰান্তীয় পৰ্ণপাতী, অপশ্যন ঘ নৈপৰীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্যত হোলোং আৰু মেকাই আদি উদ্ভিদ পোৱা যায়। 12 নম্বৰ প্ৰশ্ন, 300 চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হোৱা অঞ্চলত কি অৰণ্য আছে? অপশ্যন ক ক্ৰান্তীয় চিৰসেউজীয়া, অপশ্যন খ বৰ্ষাৰণ্য, অপশ্যন গ নৈপৰীয়া, অপশ্যন ঘ ক্ৰান্তীয় শুষ্ক অৰণ্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বৰ্ষাৰণ্য। 300 চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হোৱা অঞ্চলত বৰ্ষাৰণ্য পোৱা যায়। 13 নম্বৰ প্ৰশ্ন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান হ'ল অপশ্যন ক গোলাঘাট, নগাঁও, কাৰ্বি আংলং, অপশ্যন খ গোলাঘাট, শোণিতপুৰ, যোৰহাট, অপশ্যন গ গোলাঘাট, শোণিতপুৰ, কাৰ্বি আংলং, অপশ্যন ঘ নগাঁও, শোণিতপুৰ, কাৰ্বি আংলং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক গোলাঘাট, নগাঁও আৰু কাৰ্বি আংলং। NCERTৰ কিতাপত গোলাঘাট, নগাঁও আৰু শোণিতপুৰ উল্লেখ আছিলে, সেইকাৰণে মই শোণিতপুৰ লিখিছিলোঁ, কিন্তু আচলতে গোলাঘাট, নগাঁও আৰু কাৰ্বি আংলং জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান আছে, গতিকে অপশ্যন ক হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 14 নম্বৰ প্ৰশ্ন, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত নতুনকৈ ঘোষণা হৈছে ৰাষ্ট্ৰীয় উদ্যান ৰায়মনা। অপশ্যন ক চিৰাং, অপশ্যন খ কোকৰাঝাৰ, অপশ্যন ক ডিব্ৰুগড়, অপশ্যন ঘ নগাঁও। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন কোকৰাঝাৰত অৱস্থিত। 15 নম্বৰ প্ৰশ্ন, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত অপশ্যন ক তিনিচুকীয়াত, অপশ্যন খ ডিব্ৰুগড়ত, অপশ্যন গ ক আৰু খ দুয়োটাই, অপশ্যন ঘ ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গটো, অৰ্থাৎ ক আৰু খ দুয়োটাই দিহিং পাটকাই, তিনিচুকীয়া আৰু ডিব্ৰুগড় এই দুয়োখন জিলাতে অৱস্থিত, গতিকে অপশ্যন গ হ'ব ইয়াৰ শুদ্ধ উত্তৰ, ক আৰু খ দুয়োটাই। 16 নম্বৰ প্ৰশ্ন, অসমৰ মাটিকালি অপশ্যন ক ৭৮,৪৮৩ বৰ্গ কিলোমিটাৰ, অপশ্যন খ ৭৮,৪38 বৰ্গ কিলোমিটাৰ, অপশ্যন গ ৭৮,৩৪৮ বৰ্গ কিলোমিটাৰ, অপশ্যন ঘ ৭৮,৮৪৩ বৰ্গ কিলোমিটাৰ। এইটো সহজ প্ৰশ্ন, অপশ্যন খ হ'ব ইয়াৰ শুদ্ধ উত্তৰ, ৭৮,৪38 বৰ্গ কিলোমিটাৰ। 17 নম্বৰ প্ৰশ্ন, ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? অপশ্যন ক ২৯০০ কিলোমিটাৰ, অপশ্যন খ ৯১৬ কিলোমিটাৰ, অপশ্যন গ ৩০০০ কিলোমিটাৰ, অপশ্যন ঘ ৬০০ কিলোমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য ২৯০০ কিলোমিটাৰ আৰু কিছুমান কিতাপত ২৯০৬ কিলোমিটাৰ উল্লেখ আছে, গতিকে অপশ্যনসমূহ চাওঁতে ভালদৰে চাই ল'ব। ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য ২৯০০ অথবা ২৯০৬ কিলোমিটাৰ। ভাৰতবৰ্ষত ইয়াৰ দৈৰ্ঘ্য ৯১৬ কিলোমিটাৰ আৰু অসমত ইয়াৰ দৈৰ্ঘ্য ৬৪০ কিলোমিটাৰ, আটাইখিনি মনত ৰাখিব। 18 নম্বৰ প্ৰশ্ন, ব্ৰহ্মপুত্ৰ নদীক অৰুণাচল প্ৰদেশত কি নামেৰে জনা যায়? অপশ্যন ক ইয়াৰলুং চাংপো, অপশ্যন খ চিয়াং, অপশ্যন গ লুইত, অপশ্যন ঘ ডিলাও। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰ নদীক চিয়াং নামেৰে জনা যায়। অপশ্যন খ ইয়াৰ শুদ্ধ উত্তৰ। ব্ৰহ্মপুত্ৰ নদীক তিব্বত আৰু চীনত ইয়াৰলুং চাংপো নামেৰে জনা যায় আৰু অৰুণাচলত চিয়াং আৰু দিহাং নামেৰেও জনা যায় আৰু অসমত ব্ৰহ্মপুত্ৰ লুইত আৰু ডিলাও নামেৰে জনা যায়। 19 নম্বৰ প্ৰশ্ন, ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমবাহটোৰ নাম কি? অপশ্যন ক ইয়াৰলুং, অপশ্যন খ চেমায়ুংডুং, অপশ্যন গ লাম্বাৰ্ট আৰু অপশ্যন ঘ ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমবাহটোৰ নাম হ'ল চেমায়ুংডুং। অপশ্যন খ ইয়াৰ শুদ্ধ উত্তৰ। 20 নম্বৰ প্ৰশ্ন, গিৰিখাত তলৰ কোন অঞ্চলৰ ভূ আকৃতি? অপশ্যন ক নিম্নভূমি, অপশ্যন খ মোহনা, অপশ্যন গ উচ্চভূমি, অপশ্যন ঘ মধ্যভূমি। গিৰিখাত উচ্চভূমি অঞ্চলৰ ভূ আকৃতি, গতিকে অপশ্যন গ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'ত অসমৰ ভূগোলৰ লগতে কেইটামান দৰকাৰী প্ৰশ্ন উত্তৰ আগবঢ়ালোঁ।
যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আগলৈ এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ বেল আইকনটো দবাই থ'ব যাতে মই বনোৱা ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে সোনকালে পাই যায়। ধন্যবাদ।